Hey guys, Sastrikal Adab Namaskar, welcome back to my YouTube channel. Aru itia bajise 5:36 AM. Eya 5:36 AM hoise Google time. Moi dekhai disu. Aru itia just uthisu, okoman time hol baru. Itia ajuni ho, fresh ho. Aji jam eta jagat, itia no komo ki jagat jam bahut dur hoy. Long distance আৰু গৈ পাওঁতে টাইম লাগিব সাগে 4 ঘন্টা 5 ঘন্টা মান গতিকে এতিয়াৰ পৰা ভাবিছো জাৰ্নিটো ষ্টাৰ্ট কৰো সকলোকে দেখাই দিও হৈ উঠাৰ পৰা যেহেতু ইমান টাইম উলাবই লাগিছিল উঠতে বহুত দেৰি হৈ গল বাহিৰত এতিয়াও পুৰা এন্ধাৰ হৈ আছে যেহেতু ঠাণ্ডাৰ দিন সকলে জানে পোহৰ বহুত দেৰিলৈকে হয় মই বাহিৰখন বাৰু দেখাই দিছো কেনেকা হৈ আছে या পোহৰ অকমান হৈছে আৰু আকাশখন কম পাই সাগে সকলো দেখিছে আৰু এতিয়া যাও ফ্ৰেছ হ'বলে এলা লাগিছিল ইমান ঠাণ্ডাত কেনেকৈ কৰিম তাকে ভাবি আছো বাহিৰত বহুত কুঁৱলী আৰু টেংকিৰ পানী ইমানে বেছি ঠাণ্ডা হৈ পৰে এইখিনি টাইমত আৰু গতিকে এতিয়া যাও সকলোৱে মই এটা ফ্ৰেছ হৈ লওঁ আৰু ফ্ৰেছ হোৱাৰ পিছত ড্ৰেছ কৰাৰ পিছত সকলোকে লগ পাম সকলো আগলৈ চাই থাকিব ফাইনেলি গাড়ীত বহিব লৈছোঁ আজি চাদৰ মেখেলা পিন্ধিছোঁ বহুত দেৰি হৈছে এতিয়া মই গাড়ীত বহোঁ বাকীখিনি পিছত কথা পিছত পাতিম এয়া পাই গলো জলুকবাৰী ফ্লাইঅভাৰ এয়া আহি পালোঁ সোণাপুৰ আৰু ওপৰত যিখন ব্ৰিজ দেখিছে মই যিমানলৈকে জানো এইখন অৰুণাচলৰ পৰা ডাইৰেক্ট মেঘালয়লৈ ৰেল চলিব এতিয়া সোমাইছোঁ দেওশাল মন্দিৰত আহি পালোঁ এতিয়া বহুত টাইমৰ পৰা জাৰ্ণি কৰি এতিয়া ফাইনেলি আহি পালোঁ দেওশাল মন্দিৰ আৰু যাব আছে ইয়াৰ পৰা আৰু যাম গতিকে এতিয়া ভিতৰত যাওঁ মন্দিৰৰ ভিতৰত যাওঁ এতিয়া অলৰেডি বহুত দেৰি হৈছে আহোঁতে ভিতৰত সোমাই আছোঁ মন্দিৰৰ ধূপ চাকি জ্বলাওঁ ইয়াতে আৰু এয়া দেওশাল মন্দিৰত চাকি ধূপ জ্বলাই এতিয়া গৈ আছোঁ নগাঁও টাউনলৈ এয়া চাকি ধূপ জ্বলাই গৈ আছোঁ নগাঁও টাউনলৈ গতিকে সকলোৱে আগলৈ চাই থাকোঁ তাত ক'ত যাম এয়া আহি পালোঁ বৰদোৱা থানৰ মূল প্ৰৱেশদ্বাৰ ইয়াৰ পৰা কিছু দূৰ যোৱাৰ পিছত কীৰ্তন ঘৰভাগ পাম এয়া আহি পালোঁ মূল কীৰ্তন ঘৰৰ গেটখন আৰু ইয়াৰ ওচৰত বহুত দোকান আছে যদি শৰাই দিব বিচাৰে ইয়াত গোটেই প্ৰয়োজনীয় বস্তুখিনি পাই যাব আৰু আমিও লৈ ল'লোঁ এতিয়া ভিতৰলৈ যাম এয়া আহি পালোঁ ফাইনেলি বৰদোৱা আচলতে ছাৰপ্ৰাইজটো সেইটোৱে আছিলে আজি আহিছোঁ ঘৰৰ পৰা এতিয়া 7:30 পৰা গাড়ীত উঠি পেলাই এতিয়া পাইছোঁহি এয়া বাজিলে দেখা নাপাই চাগে ব্ৰাইটনেছটো বহুত কমি আছে মোৰ ইয়াতে পোহৰ আৰু এতিয়া পাইছোঁহি ফাইনেলি বৰদোৱা আহি এতিয়া বাজিলে 1:11 এইখন পিছফালৰ গেটেৰে সোমাইছোঁ এইখন আৰু আগফালৰখিনি মই গৈ দেখাই যাম শ্ৰীমন্ত শংকৰে য'ত মহাপুৰুষজনৰ জন্মস্থান সেইখিনি জেগা আহি পাই গ'লোঁ মনটো বহুত শান্তি লাগিছে আৰু ইমান শান্ত পৰিৱেশ ইয়াত দেখিলে মানে কিবা এটা ভাল লাগি যায় মনটো এয়া কীৰ্তন ঘৰৰ ভিতৰ ভাগ চাওকচোন ইমান ডাঙৰ ইমান ধুনীয়া হয় সেৱা কৰিলোঁ এয়া ভিতৰ ভাগ হয় থানৰ ভিতৰ ভাগ হয় সেৱা কৰিলোঁ কীৰ্তন ঘৰৰ চাৰিওফালে আৰু বহুকেইটা নামঘৰ দেখিছোঁ কিন্তু মই জ্ঞাত নহয় যে তাত কেনেধৰণে নাম প্ৰসংগ হয় আৰু এটা কথা ক'বলৈ মই পাহৰি গৈছিলোঁ হোলী ইয়াতে খুব ধুনীয়াকৈ উদযাপন কৰা হয় খুব ডাঙৰ মেলা হয় আৰু বহুত মানুহৰ সমাগম ঘটে এইটো কাৰ্যালয় মোৰ যিটো পিছফালে আছে সেইটো কাৰ্যালয়ত প্ৰসাদ হওক মানে যিখিনি শৰাই হওক বা কিবা যদি কোনোবাৰ দিবলগীয়া থাকে সোণ ৰূপৰ কিবা হওক গোটেইখিনি বস্তু তাত জমা দিব লাগে তাত এণ্ট্ৰি কৰে যদি কোনোবাই কিবা শৰাই আগবঢ়ায় কিবা সোণ ৰূপৰ বস্তু যিকোনো ধৰণৰ বস্তু যদি কিবা আগবঢ়ায় তেতিয়াহ'লে ইয়াত এণ্ট্ৰি কৰি ল'ব লাগে আগতে মোৰ পিছফালে থকা কাৰ্যালয়টোত আৰু দিবগৈ লাগে অকণমান আগত মই দেখাই দিছোঁ ক'ত দিবগৈ লাগে যিখিনি ইয়াত জমা দিব এণ্ট্ৰি কৰিব তাত ৰিচিপ্ট এখন দি দিব আৰু
সেইটো বেলেগ কাৰ্যালয় এটাত জমা দিব লাগে মই কৈ আছোঁ ৰিচিপ্টখন গৈ পেলাই তাক দেখুৱাব লাগে মই দেখাই দি আছোঁ অকণমান পিছত কাৰ্যালয়টো কোনটো য'ত ৰিচিপ্টখন দিব লাগে ইয়াৰ পৰা গৈ পেলাই তাত এখন ইয়াতে দিয়ে এইটো কাৰ্যালয়ত দিয়ে আৰু এই ভাগ যে মণিকোট দেখিছে ইয়াৰ ভকতসকলৰ পৰা জানিব পৰা মতে মহাপুৰুষজনাৰ ভেটি আছিলে এইখিনি আৰু এইজোপা শিলিখা গছৰ তলতে শংকৰদেৱে মহাপুৰুষজনাই আচলতে বৰগীত লিখিছিলে মই দেখাই দিছোঁ ভালকৈ গছজোপা ইমান ধুনীয়াকৈ ৰাখিছে সঁচাকৈ ইমান বছৰৰ স্মৃতি এইবিলাক আচলতে এনেকৈ সযতনে ৰখাটো আমাৰ কৰ্তব্য হয় মই দেখাই দিছোঁ এবাৰ ভালকৈ আৰু এইটো আকাশী গংগা বুলি কয় একদম বিশাল ইয়াতে অকণমান মুড়ি ছটিয়াইছিলোঁ মাছ দুটামান আহিলে কিন্তু ভিডিঅ' ভালকৈ কৰা নহ'ল সেইকাৰণে দেখাব নোৱাৰিলোঁ আজি ইমান বেছি অহা নাই মাছ মানুহ বহুত আছে আজি সেইকাৰণে চাগে এয়া ইফালে চব দোকান পোহৰবিলাক চাই আছোঁ অকণমান এইখন প্ৰথম এণ্ট্ৰি গেট হয় এইখন প্ৰথমখন আৰু আমি ছেকেণ্ডখনৰে সোমাইছোঁ আচলতে আমি পিছফালেৰে সোমাইছোঁ কিন্তু এইটো আগফাল হয় গুৰুজনা জমিদাৰে আছিল কাৰণ তেওঁ এই ভূখণ্ডৰ তেওঁলোকৰ পৰিয়ালটো গৰাকী আছিল গতিকে ইয়াত যিবিলাক অসুবিধা হয় গতিকে শংকৰদেৱ তেতিয়ালৈ শংকৰদেৱ গুৰু হোৱা নাই যদি হওক শংকৰদেৱক মানে সকলোৱে সেই হিচাপে আপত্তি কৰিলে যে আমাৰ খোৱা পানীৰ অভাৱ আমি মাটিত খাল খান্দো পাটনাত যিটো কয় পুখুৰী খান্দো কুঁৱা খান্দো তেনেকৈ খাওঁ কিন্তু খৰালি যেতিয়া পানীটো শুকাই যায় পানীৰ অভাৱ হয় তেতিয়া যে পানীৰ কিবা এটা ব্যৱস্থা কৰে এতিয়া গুৰুজনে চিন্তা কৰিলে এইখিনি কথা বিচাৰিলে পাব হৰগৌৰীৰ সংবাদে হৰগৌৰীৰ সংবাদে যেতিয়া কৃষ্ণই ৰুক্মিণীক লৈ হৰণ কৰি লৈ আহিছিল এতিয়া য'ত আকাশী গংগা আছে তাত এটা পুখুৰী আছে আলি পুখুৰী তাত এজোপা গছ আছে বট গছ সেই গছতে ধনুখন কৃষ্ণই আঁজাই থৈ তাৰ পানী লৈ বেলেগ মূৰ ছাগলীছিল ছটিয়াই দিছিল আৰু ধনুখন তেতিয়া গছৰ পৰা পৰি গ'ল পৰি যোৱাৰ লগে লগে তেতিয়া ৰুক্মিণীয়ে সুধিলে যে প্ৰভু তোমাৰতো প্ৰতিটো কাৰ্যৰ এটা কাৰণ থাকে তেতিয়া ধনুখন পৰিলে কিয় পৰিলে তেতিয়া কৃষ্ণই ক'লে যে মই কলি যুগত গ্ৰামত আখৰেৰে ক্ষুদ্ৰ কুলত জন্ম হ'লোঁ কলি যুগত গ্ৰামত আখৰেৰে ক্ষুদ্ৰ কুলত জন্ম হ'লোঁ আৰু যেতিয়া এই যে ধনুখন পৰিছে ধনুখনৰ আকৃতিৰে মই আকাশৰ পৰা ভগীৰথী গংগাক নামাম আৰু তাৰ জল দি পেলাই সেই মানুহখিনি মানে ধন্য হ'ব আৰু পুণ্য সেই কামটো কৰিব এইবুলি কৈ থৈ গ'ল যেতিয়া গুৰুজন আহিল অহাৰ পিছত যেতিয়া গুৰুজনক পানীৰ অভাৱ দূৰ কৰিবলৈ ক'লে তেতিয়া গুৰুজনে চিন্তা কৰিলে যে মই সেই কথাটো ৰাখিব লাগে সেইবুলি এদিন নিশা তেওঁ যোগ বলেৰে আকাশৰ পৰা গংগা নমাইলে এতিয়া শংকৰদেৱে যোগ বলেৰে যে গংগা নমায় এই কথাষাৰ যদি আমি কওঁ মানুহে হাঁহি দিব কিন্তু ৰামদেৱে যোগ বলেৰে কিবা এটা কৰিছে বুলি ক'লে চবেই হাত চাপিব হয় তানচেনে ৰাগত বৰষুণ নমাইছিল হয় কিন্তু গুৰুজনে ৰাগ দি পেলাই গছৰ পাত গজাইছিল গছৰ পাত পৰাইছিল এইখিনিতো আমাৰ মানুহে নাজানে কিন্তু তানচেনৰ কথা হয়নে আচলতে বুৰঞ্জী বা আমাৰ পিছৰটো অলপ অধ্যয়ন কৰিব লাগে চাব লাগে যি হওক এইবিলাক বস্তু পাঠ্যপুথিত নাথাকাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মই নাজানে যি নহওক তেতিয়া আকাশৰ পৰা গংগা নমালে এই যে বটগছজোপা আছিল য'ত কৃষ্ণই ধনুখন সাৰংগ ধনু আঁজাই থৈছিল পৰি গৈছিল এই আকাশৰ গংগা আহি পেলাই সেই গছজোপাত পৰিল বটজোপা আৰু বটজোপাত যেতিয়া পানী আহি পৰিল গংগা পানীৰ এটা প্ৰেছাৰ আছে এই প্ৰেছাৰটোত গছজোপা তললৈ ডুবি গ'ল আৰু গছজোপাত তললৈ ডুবি গ'ল বটগছ সেই দিনৰ পৰা জেগাখিনিৰ নাম বটদ্ৰৱা এতিয়া যিসকলে মানে তাৰ কাৰণে ভাল
যোনে নামানে তাৰ কাৰণে কথা গতিকে মানিছে খৰিকাবিলাক ভাড়াটি মুখেৰে কিবা এটা শব্দ কৰি আছে ফু মাৰি জাৰি দিছে সেইটো যদি মানিছে খাইছে ভাল পাইছে তেনেকুৱা কথা যিটো মানিলে ভাল মানিলে এয়ে হ'ল এইজোপা শিলিখা বৃক্ষ এইজোপাৰ শিলিখা বৃক্ষৰ তলতে বহি গুৰুজনে জীৱ তাৰণৰ কাৰণে যিমান আমি এতিয়া অসমীয়া জাতি আমাৰ যি ভাষা কলা সংস্কৃতি শিল্প ভাস্কৰ্য সমস্ত নাট সমস্ত উদ্ভাৱনৰ তুলি হ'ল গছজোপা তাৰ তলতে বহি বহি গুৰুজনে লিখিছিল প্ৰথম লিখিছিল হৰিচন্দ্ৰ উপন্যাস আৰু তেতিয়ালৈকে বৰদোৱাতে নহয় আমাৰ বৈষ্ণৱসকলৰ নামঘৰ নাছিল য'ত আমি এতিয়া সেৱা কৰি নাম গাওঁ সেই নামঘৰ নাছিল বিভিন্ন মঠ মন্দিৰ দেৱালয় আছিল তেওঁ এই গছৰ তলতে প্ৰথম গছৰ বাকলিত সাঁচিপাত দেখিছেনে সাঁচিপাতৰ বাকলিত গছৰ বাকলিত গোপী উদ্ধৱ সংবাদখন এই গছৰ তলতে বহি তাতে স্থাপনা কৰি ইয়াত প্ৰথম হৰিগৃহ স্থাপন কৰিছে নামঘৰ কীৰ্তনঘৰ পিছত এইবিলাক শব্দ কিন্তু প্ৰথম গুৰুজনে হৰিগৃহ পাতিছিল ইয়াতে হৰিগৃহ পাতি ভকতসকললৈ ঈশ্বৰৰ আৰু আলোচনা কৰিছিল আৰু সেই হৰিগৃহ পাতি প্ৰথম শৰণ দিছিল তেওঁ অনন্ত কন্দলী মাধৱ কন্দলীসকলক তেওঁ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী ইয়াত শৰণ দিছিল আৰু তাৰপিছত এই হৰিগৃহৰ যিটো মানে কনচেপ্ট সেইটো অলপ পৰিৱৰ্তন হৈ আহিল আৰু আপোনালোকে ইয়াত আমাৰ দুখন এখন দেখিছে নহয় এখন কীৰ্তন ঘৰ আছে এখন ইপিনে আছে মণিকূট মানে মধ্যে পদশিলা দক্ষিণত নামৰ ঘৰ মণিকূট গৃহ বান্ধি ৰহিলা মণিকূটটো হ'ল গুৰুজন থকাৰ ভেটিটো ক'ত কওঁ তেওঁলোক আপোনালোকৰ এইপিনে ভাজঘৰটো মানে এইটোৱে গুৰু থকাৰ এটা তাত আৰু তেওঁ বিচনা পাতি কাপোৰ কানি 140 বছৰ পিছত বৰদোৱা উদ্ধাৰ হৈছে গতিকে তেওঁ কোনো সম্পত্তি ইয়াত নাই কোনো সম্পত্তি গুৰুজনাৰ ইয়াত নাই গতিকে সেই মণিকূটটো তেওঁ ভেটি থকা ভেটি বুলি হিচাপে আমি আসন এখনকৈ ৰাখিছোঁ তাতে গৈ মানুহক সেৱা কৰে পাতবৰশীলৈ গ'লেতোতো কালিন দিয়াৰ বিচনা পাব কাপোৰ পাব কিবা ইয়াত সেইবিলাকে কৰে 140 বছৰ বৰদোৱা হাবিৰ মাজত আছে ইয়াত থকাৰ ভিতৰত পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছে তাহাঁৰ পৰা যিকোনো পুস্তক এই শিলিখা জোপা আছে ইয়াতে থকাকৈ আহিব বিচাৰে কোনোবাই তেতিয়াহ'লে আহিব পাৰে ইয়াত থকা খোৱা লোৱা নহয় থকা খোৱাৰ নহয় থকাৰ ব্যৱস্থা আছে ফেমিলি হওক এনেকৈ কটেজ আছে যদি কোনোবা থকাকৈ আহিব বিচাৰে তেতিয়াহ'লে থাকিব পাৰে এইমাত জাষ্ট ক'লে আমাকো সেইটো কথা আৰু কেনেকৈ কি হ'ল স্থাপন আকাশী গংগা কেনেকৈ উৎপত্তি হ'ল আপোনালোকৰ লগত মই কথাখিনি ভালকৈ গম পালোঁ আজি এইকণ সুবিধাতে মহাজনৰ ভৰিখন আজি চাব নাপালোঁ কাৰণ ইয়াতে এবাৰ ভাত খোৱাৰ পিছত তেখেতসকলে নুচুৱে আচলতে সেইকাৰণে তেখেতসকলে আহাৰ খালে অলৰেডি সেইকাৰণে নোৱাৰিলোঁ দেখাব বা মই চাব নোৱাৰিলোঁ সেইকণ ভাগ্য এইবাৰ নহ'ল নেক্সট টাইম হয়তো নিশ্চয় সেইকণ ভাগ্য পোৱাকৈ আহিম ইয়াতে বেছি টাইম নকৰোঁ ইয়াৰ পৰা যামগৈ আৰু অলৰেডি বহুত দেৰি হ'ল আৰু ঘৰলৈকে বহুত ৰাতি হৈ যাব চাগে ইয়াৰ পৰা আকৌ মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবি আছোঁ এতিয়ালৈকে আকাশী গংগাৰ পৰা পানী লৈ গ'লে শুভ হয় বুলি কয় ঘৰখন আৰু যদি কোনোবাৰ কিবা বেমাৰ হওক কিবা হওক ইয়াৰ পানী যদি বিশ্বাসেৰে খাই দিয়ে সেইটো ভাল হৈ যায় বুলি কয় আচলতে যিহেতু ক'লে অকণমান আগত তেখেতে শুনিলে চাগে সকলোৱে গতিকে সেইটো বিশ্বাসত অকণমান ঘৰলৈ পানী লৈ যাম বুলি ভাবি আছোঁ আকাশী গংগাৰ পৰা এতিয়া সেইকণ আনিবলৈ গৈ আছোঁ পিছফালে এয়া আকাশী গংগাৰ ওচৰলৈ এই আকাশী গংগাৰ পৰা পানী লৈ আহিলোঁ দেখাই দিয়া বটলটো তেলৰ বটলত আচলতে বটল অনা নাছিলোঁ আমি এক্সট্ৰা সেইকাৰণে তাত খালী বটল আছিলে তেলৰ তো উপায় নাই তাতে ভৰাই লৈ অকণমান ছটিয়াই দিলে আশীৰ্বাদ হিচাপে আৰু এইখিনি ঘৰলৈ লৈ যাম এতিয়া দৌল মন্দিৰলৈ এইটো অকণমান থানৰ পৰা অকণমান আহিব লাগে এতিয়া এইটো মন্দিৰত আহিছোঁ দৌল মন্দিৰত আৰু ইয়াতে দেখিলোঁ এটা বস্তু শহাপহু ইমান ধুনীয়াকৈ আছে দেখাই দিছোঁ আপোনালোক
এখন স্কুলত পঢ়িছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাজনাই এখন স্কুলত পঢ়িছিলে তেওঁ মই ভালকৈ দেখাই দিছোঁ এবাৰ স্কুলখন গতিকে এতিয়া বৰদোৱাৰ পৰা আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু আহোঁতে বহুত দেৰি হ'ল অলৰেডি ইমান ঠাণ্ডা ইয়াতে বতাহ বলি আছে এতিয়া টাইম হ'ল 5:21 এইফালে 5:21 হ'ল আৰু ঠাণ্ডাৰ দিন যিহেতু এতিয়া সোনকালে এন্ধাৰ হৈ যায় আৰু মন্দিৰটো মই অকণমান দেখাই দিছোঁ সন্ধিয়াৰ দৃশ্য কেনেকুৱা হয় ইয়াৰে পৰিৱেশটো আজি মানুহ অলপমান কম মানে সন্ধিয়া দেৰিকৈ আহি পাইছোঁ কাৰণে চাগে মানুহ অলপ কমকৈ দেখিছোঁ মই দেখাই দিছোঁ ইয়াৰে মই আগতে এটা ব্লগ বনাইছিলোঁ মহামৃত্যুঞ্জয় বুলি যদি কোনো সেই ব্লগটো চোৱা নাই সকলোৱে এবাৰ চাই ল'ব মই লিংকটো বাৰু ডেছক্ৰিপশ্যনত দি দিম সেইটো ব্লগত সকলোৱে চাব পাৰে আৰু সেইকাৰণে আজি ইমান বেছি ভালকৈ দেখাব নোৱাৰিম কাৰণ আন্ধাৰ হ'ল ইয়াৰ আগৰ ব্লগটো আছিলে পোহৰৰ দিনতে আহিছিলোঁ দুপৰীয়া টাইমত তো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু এতিয়া বেছি দেৰি নকৰোঁ বেছি দীঘলীয়া নকৰোঁ আৰু বহুত দূৰ ৰাস্তা যাবলৈ আছে এয়া গাড়ী হৰ্ণ মাৰিয়ে আছে আৰু ইয়াৰ পৰা যাম ঘৰলৈ লাগিব 5-6 ঘণ্টা যিহেতু এতিয়া সন্ধিয়াৰ টাইম জামো থাকিব গতিকে ইয়াতে ব্লগটো শেষ কৰোঁ সকলোৱে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিয়ক নেক্সট ব্লগ আপলোড কৰিলে সকলোৱে নটিফিকেশ্যন পাই যায় আৰু মই ইনষ্টাগ্ৰামত যিহেতু বেছি এক্টিভ থাকোঁ গতিকে সকলোৱে ইনষ্টাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম গতিকে তাতে সকলোৱে ফ'ল' কৰি ল'ব